প্ৰত্যেকটো দেওবাৰে আমাৰ ইয়াত এখন আকৰ্ষণীয়মূলক ক্ৰিকেট খেল থাকে। তো আজিও এখন খেল আছে আৰু আমি সৰু ডাঙৰ সকলোবোৰে একেলগেই খেলোঁ আৰু আমি প্ৰায় এবছৰমানৰ পৰা খেলা ধূলা কৰি আহিছোঁ একেলগে। তো সেইকাৰণে আজি আমাৰ এবছৰ হোৱাৰ কাৰণে আমাৰ জ্যেষ্ঠসকলক এখন এখন গামোচাৰে সকলোকে সম্বৰ্ধনা জনালোঁ, কাৰণ তেওঁলোকৰ কাৰণে আজি আমাৰ মাজত খেলটো এনেকৈ জীয়াই আছে। আৰু লগতে এটা সংগীতা অনুষ্ঠানো ৰাখিছিলোঁ, য'ত সুদূৰ কেনিয়াৰ পৰা এজন ছিংগাৰক মাতি অনা হৈছিল আৰু তেখেত এইজনেই, আৰু তেখেতৰ নামটো হ'ল কং খালিফা। বাকী তেখেতে দুটামান গীত পৰিৱেশন কৰিব, আপোনালোকেও শুনক, এনজয় কৰক। বাকী যদিহে ভাল লাগে মোক ফ'ল' কৰিব। বাই বাই। Suali sabi na